হাই বন্ধুসকল, কি খবৰ? আজি আমি গৈ আছোঁ এটা জেগালৈ। আমি মানে এটা গানৰ কাৰণে গৈ আছোঁ আৰু মোৰ লগত আছে দাদা দুজন গৈ আছে আগত, তাকে গৈ আছোঁ। দাদা ওপৰৰ পৰা যাত্ৰা ষ্টুডিঅ'লৈ বুলি সোনকালে আহি আছে। ভাল গান এটা বিহুকৰীয়া গীত নিকুঞ্জয় গাইছে, লগতে প্ৰিয়ংকা আছে, নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী। ভাল গান হ'ব নিশ্চয়, আমাৰ বিশ্বাস আছে। আপোনালোকে চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একদম ফালি দিব। গানটো কেনেকুৱা হ'ব আজি? চেষ্টা কৰি আছোঁ ভাল কৰিবলৈ, দিয়া কিমান হয় চেষ্টা কৰি আছোঁ, কিমান ভাল হয় ক'ব নোৱাৰোঁ। ভাল পালেও ক'ব, বেয়া পালেও ক'ব সকলোৱে। এই বেয়া কিয় হ'ব, ভালেইটো হ'ব ন। তাকে যদি বেয়া পায় সেইটো কাৰণে ক'ব দিছোঁ। নাই নাই, বেয়া নহয়, বেয়া নহয়। তোমাৰ প্ৰতিটো গানে ভাল হৈ আহিছে, কোনো কাৰণে বেয়া নহয়। আৰু ভিউৱাৰ্ছ পূৰা হ'ব, আগৰটো ভিউ হৈ আহিব। আপোনালোকে শুনি চাবচোন, শুনি চাব আগতে DJ নিকুঞ্জ বুলি এটা আছে ইউটিউব চেনেল, শুনি চাব। ব'লক আপোনাক আৰু দেখাই যাম। অঁ, এয়া ঠেকেৰাগুৰি হয়। আৰু আপোনাক সেইফালে অতি সোনকালে বৰ্তমান নিৰ্মাণ কাৰ্যত হৈ আছে। নিউ চাবৰমুখ ষ্টেচন অতি সোনকালে সম্পূৰ্ণ হ'ব। আৰু এইফালে আমি ষ্টুডিঅ' যাম এতিয়া, ষ্ট্ৰিং ষ্টুডিঅ' সত্যজিৎ শইকীয়াৰ নেতৃত্বত ষ্ট্ৰিং ষ্টুডিঅ'লৈ আমি এইফালে যাম এতিয়া। এয়া চাবৰি ৰাস্তা। যদি কোনোবা গানৰ প্ৰতি আগ্ৰহী কোনোবা আছে তেনেহ'লে যোগাযোগ কৰিব। ষ্ট্ৰিং ষ্টুডিঅ' ঠেকেৰাগুৰি চাবৰিত আছে, সত্যজিৎ শইকীয়াৰ নেতৃত্বত এটি সুন্দৰ ষ্টুডিঅ'। আমি ষ্টুডিঅ'ত যাম। ডিছক্ৰিপশ্যনত দাদাৰ ফোন নাম্বাৰটো দি দিম। ঠেকেৰাগুৰি বিষ্ণু মন্দিৰ আমি সকলোৱে জানো, অসমৰ বহু ব্যক্তিয়ে জানে। জেঠৰ 5 তাৰিখে প্ৰতি বছৰে মেলা হয়। দাদাহঁত আগত গৈ আছে। এই ৰাস্তাৰে গ'লে আমাৰ গানৰ ষ্টুডিঅ', মিউজিক ষ্টুডিঅ' পাই যাম অকণমান আগত। আৰু আমি আহি পালোহি ষ্টুডিঅ' আৰু সোমাওঁ আৰু এতিয়া। মোৰ দাদাও আহিছে লগত। দাদা মই এতিয়া গামগৈ আৰু পালোহি যেতিয়া ন। আৰু আছে মানুহ ভিতৰত, কিবা এটা খাবলৈ কিনি ল'লোঁ। দুজনমান আছে লগত। ব'লক নহ'লে আমি ষ্টুডিঅ' অকণমান দেখাই দিম আপোনালোকক।